বেকাৰ প্ৰেমিক মুখত কমলা বচন ভৰাই হাতত এটি চিগাৰেট জ্বলাই কাকজনত আড্ডা দিয়া আমি একোজন বেকাৰ প্ৰেমিক। ৰাস্তাইদি ধুনীয়া ছোৱালী পাৰ হৈ গ'লেই হিমাংশুদাৰ দৰে চিঞৰি চিঞৰি ক এই ছোৱালী এবাৰ ভাল পাই চাবা। চৰকাৰী চাকৰি আমাৰবোৰৰ বাবে নিবনুৱা সমস্যা। ফটা 5 টকীয়া আৰু টেট পাছ কৰা মাষ্টৰণী নচলাকে নাথাকে আৰু আমি বেকাৰ প্ৰেমিকবোৰ দেখোঁ একোটা নচলা পাতি পইচা। আৰে আমাৰ দৰে বেকাৰ প্ৰেমিকবোৰ নোহোৱা পৃথিৱীখন এবাৰ কল্পনা কৰকচোন। বাৰ ৰেস্তোৰাঁ চিনেমা হল বন্ধ, কেপি ৰজনীগন্ধা চিগাৰেট কোম্পানীবোৰ বন্ধ, ইটিচি। ভাবকচোন আমাৰ দৰে বেকাৰ প্ৰেমিকবোৰ নহ'লে পৃথিৱীখনৰ কি গতি হ'ব। বহুতে কয় প্ৰেমহীন জীৱন হেনো নিমখ নিদিয়া ভাজিৰ দৰে। তাকে ভাবি এদিন ময়ো পৰিছিলোঁ কাপ্ৰধান কলেজৰ সাগৰিকা বৰদলৈ প্ৰেমৰ বৰষুণ জাকত দুয়ো তিতিছিলোঁ। বেকগ্ৰাউণ্ডত বাজি উঠিছিল বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব। সাক্ষী হৈ ৰৈছিল ফাষ্ট ফুডৰ দোকানবোৰ। তাই দৌৰি আহি সোমাই পৰিছিল মোৰ বুকুৰ মাজত। জীৱনে মৰণে খোৱাৰ প্ৰতিশ্ৰুতিৰে বিচ্ছেদ হৈছিল এদিন আমাৰ ভাল পোৱা। ভাবিছিলোঁ আকৌ এজনী প্ৰেমত পৰিম বুলি, কিন্তু দেখিলোঁ কাকজনৰ যিহে ৰূপ। KTM DSLR দৰে কিবা এটা নহ'লে আমাৰ দৰে বেকাৰ প্ৰেমিকবোৰৰ বাবে প্ৰেম কৰাটো অসম্ভৱ। প্ৰেম কি প্ৰকৃততে কোনেও ক'ব নোৱাৰে, কিন্তু প্ৰেম কি আমি ভালদৰে জানো। ই এটা সময়ত বহুত বিপদজনক হৈ পৰে। পেলে মাজা ফিৰ সাজা। গতিকে লৈ প্ৰেমত নপৰাই ভাল, নহ'লে আপুনিও পাৰ কৰিব লাগিব আমাৰ দৰে বেকাৰ প্ৰেমিকৰ জীৱন।